আজিৰ ভিডিঅ'টোৰ টপিক হ'ল আমি নিজক কেনেকৈ মোটিভেট কৰি ৰাখিম। মোটিভেট হ'বলৈ হয়তো তুমি কেতিয়াবা ইউটিউবত ভিডিঅ' চাৰ্চ কৰা, অলপ সময়তো মোটিভেট হোৱা, হয়তো কেতিয়াবা এদিনলৈ, কিন্তু কি হয় নেক্সট দিনা সকলো বৰবাদ, পিছদিনা আকৌ মোটিভেশ্যনেল ভিডিঅ' চাৰ্চ কৰিব লগা হয়। কিন্তু আজি মই নিজক কেনেকৈনো মোটিভেট কৰি ৰাখিব পাৰি তাৰ সলিউশ্যন দিম। তাৰ আগত এটা কথা মনত ৰাখিবা, আমি কেতিয়াও এনি টাইম মোটিভেট হৈ থাকিব নোৱাৰোঁ, কাৰণ মানুহৰ জীৱনত দুখ আৰু সুখ দুয়োটাই আছে। কিন্তু আজি মই ক'বলৈ লোৱা কথাখিনি যদি তুমি মানি চলিব পৰা এতিয়াৰ পৰাই, তেতিয়াহ'লে তুমি নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিজকে নিজে ইনস্পায়াৰ হৈ থাকিব পাৰিবা। মন দি শুনিবা। ফাৰ্ষ্ট কথা হ'ল, নিজকে নিজে মোটিভেট কৰি ৰাখিবলৈ তুমি ফাৰ্ষ্ট কিয়ৰ উত্তৰ বিচৰা। বুজা নাই ন? মই বুজাইছোঁ, চোৱা। তোমাক ভাল ৰিজাল্ট এটা কিয় লাগে? তোমাক এইটো চাকৰি কিয় লাগে? তুমি মোটিভেট হৈ থাকিব কিয় বিচাৰিছা? বহা, এটা ডায়েৰী লোৱা আৰু লিখা এই কিয়টোৰ উত্তৰ, যাৰ বাবে তুমি মোটিভেট হৈ থাকিব বিচাৰিছা। তোমাৰ এই কিয়ৰ উত্তৰ যিকোনো হ'ব পাৰে। তোমাক ভাল ৰিজাল্ট লাগে কাৰণ তুমি সপোনৰ কলেজখনত এডমিশ্যন লৈ পঢ়িব বিচাৰিছা। তোমাক ভাল ৰিজাল্ট লাগে কাৰণ তুমি সৰুৰে পৰা সপোন দেখা জবটো ল'বই লাগিব। বা তোমাক এইটো চাকৰি লাগে কাৰণ তুমি তোমাৰ সপোনৰ ঘৰটো সাজি উলিয়াব লাগিব। কাৰণ যিকোনো হ'ব পাৰে, কিন্তু তোমাৰ এই কিয়ৰ উত্তৰটো ষ্ট্ৰং হ'ব লাগিব, যিটো তুমি যেনেকৈ নহওক বিচৰা বা তোমাক লাগে। তোমাৰ এই কিয়ৰ উত্তৰটো ভাবা, ভালকৈ ভাবা, আৰু তাৰপিছত ডায়েৰীত লিখা। যেতিয়াই তুমি এই কিয়ৰ উত্তৰটো বিচাৰি পাবা, তুমি ভিতৰৰ পৰা ইনস্পায়াৰ হৈ থাকিবা আৰু মোটিভেট হ'বলৈ তোমাক অন্যৰ সহায় ল'ব লগা নহয়। কিন্তু মনত ৰাখিবা, সৰু সুৰা কিয়ৰ উত্তৰ এইটো কথাত সহায় নহ'ব। যদি তোমাৰ কিয়ৰ উত্তৰ এনেই বা তাৰ হৈছে সেয়েহে মোকো লাগে, তেনেবোৰ উত্তৰে তোমাক এদিন বা দুদিন মোটিভেট কৰি ৰাখিব, তাৰ ওপৰত নোৱাৰিব। যদি তোমাক লং টাৰ্মত মোটিভেশ্যন লাগে, তেতিয়াহ'লে তুমি এনেকুৱা এটা কিয়ৰ উত্তৰ বিচাৰা, যিটোৱে তোমাক ডায়েৰীটো খুলিলেই আকৌ উৎসাহ জন্মাই মোটিভেট হ'বলৈ, আকৌ উৎসাহ জন্মাই তোমাৰ লক্ষ্যত উপনীত হ'বলৈ। দ্বিতীয়তে তুমি এটা টিপছ ফ'ল' কৰিবা। তুমি ডায়েৰী লিখা নেকি? যদি নিলিখা তেন্তে আজিৰ পৰা আৰম্ভ কৰা। যদি ডায়েৰী লিখি বেয়া পোৱা তেন্তে এটা কাম কৰা, প্ৰত্যেক সময়ৰ কথা লিখিব নালাগে। দিনটোৰ শেষত এটা লাইন লিখা। দিনটোত তুমি কিমান টাইম পাইছিলা, কিমান টাইম তুমি ইউজ কৰিলা, কিমান টাইম তুমি অথলে যাব দিলা, কিমান টাইম তুমি মোবাইলটোত কটালা, আৰু লিখি উঠি এবাৰ পঢ়ি চোৱা। এই কথাটোৱে তোমাক সহায় কৰিব সময়বোৰ ইউজ কৰিবলৈ আৰু মোটিভেট হৈ থাকি তোমাৰ লক্ষ্যত উপনীত হ'বলৈ। যদি মোৰ কথাখিনিয়ে তোমাক অলপ হ'লেও হেল্প কৰিব বুলি ভাবিছা, তেন্তে ভিডিঅ'টো লাইক কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু যদি কিবা সুধিবলগীয়া আছে, কিবা ডাউট আছে, তেন্তে মোক তলত কমেণ্ট কৰা।